চতুৰ্থ বছৰ হওঁতে আমি 30-35 হাজাৰ আৰু চাকৰি দিব তো পাৰোঁ। আজিৰ ভিডিঅ'খনৰ থাম্বনেল আৰু টাইটেল দি আপোনালোকে গমে পাইছে যে আজিৰ ভিডিঅ'খন বহুতো বেছি এখন সুখবৰ হ'বলৈ ওলাইছে যে ADRE 3.0 আৰম্ভ হ'বলৈ ওলাইছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবা আছিলে যে এই বছৰত আপুনি নিজে এপ্লাই কৰিব নোৱাৰিলে আৰু আপুনি ভাবিছিলে যে ADRE এক্সাম দিব নোৱাৰিম নেকি, তো আপোনালোকৰ বাবে এখন বহুতো বেছি গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট আৰু গুড নিউজ আহি পৰিছে যে 15,000 নতুন ভেকেঞ্চি আৰু ADREৰ বাবে আবেদন পদ মুকলি কৰা হ'ল। টোটাল চাকৰি থাকিব 35,000 আৰু 35,000ৰ ভিতৰত আপোনাৰ 15,000 থাকিব নতুন ADREৰ পোষ্ট 3.0ৰ বাবে। তো সকলোৱে আবেদন কৰিব পাৰিব আৰু কেনেকৈ কি পৰিস্থিতি হ'ল আৰু আপোনালোকে যিখন ADRE এক্সাম দিলে কেইদিনমান আগত থাৰ্ড গ্ৰেড 4th গ্ৰেড যিসকলে দিলে সেইখনৰ ৰিজাল্ট কোনটো মাহত পাব সকলোখিনি এই ভিডিঅ'খনত কেপচাৰ কৰিম আমি। তো ভিডিঅ'খনৰ শেষলৈকে চাব আৰু ভিডিঅ'খন যদি ইনফৰ্মেটিভ লাগে ভিডিঅ'খন লাইক কৰি চেনেলখন অৱশ্যই ছাবস্ক্ৰাইব কৰিব। তো বলক ভিডিঅ'খন আজি আৰম্ভ কৰিছোঁ। তো নতুন হয় প্ৰথমে আপোনালোকে এইখন ক্লিপ চাই লওক। 10 মেলৈকে লৈ যাব খুজিছোঁ যাতে 10 মেত গভৰ্ণমেণ্টৰ চতুৰ্থ বছৰ হওঁতে আমি 30-35 হাজাৰ আৰু চাকৰি দিব পাৰোঁ আৰু প্ৰতিশ্ৰুতি মতে আৰু 15,000 পদ আমি তেতিয়া বিজ্ঞাপনো আৰু আগতীয়া শুভকামনা জনাইছোঁ। আজি ADREও পৰীক্ষা চলি আছে। আজি যদি ভাল কৰি পৰীক্ষা শেষ হৈ যায় এই পৰ্বটো সামৰণি পৰিব আৰু আমি চেষ্টা কৰিম যাতে ফেব্ৰুৱাৰী মাহত আমি 2টা পৰীক্ষাৰ ৰিজাল্ট একেলগে আমি দিব পাৰোঁ। আগতে উল্লেখ কৰা হৈছে যে যিসকলে পৰীক্ষা দি আছে আৰু যিসকলে এক্সাম দি দিছে সেইসকলৰ ৰিজাল্ট আপুনি ফেব্ৰুৱাৰী মাহত লাভ কৰিব 2025 চনৰ, ঠিক আছে। আৰু যদিহে আপোনালোকৰ বুজাত অসুবিধা হয় সেইকাৰণে মই নটিচ এখনো স্ক্ৰীনত লগাই দিছোঁ, আপোনালোকে ভিডিঅ'খন পজ কৰি পঢ়ি ল'ব পাৰে। তো ভিডিঅ'খন আজিৰ বহুতো বেছি গুড নিউজ হয়। তো এই খুচিতে আপোনালোকে ভিডিঅ'খন লাইক কৰি চেনেলখন ছাবস্ক্ৰাইব কৰক আৰু আপোনালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে ভিডিঅ'খন লাইক কৰি এতেই ছাবস্ক্ৰাইব কৰক আৰু কমেণ্ট কৰি জনাওক কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে।